বেছি মাৰ খায় মানে হেল্ল' কি খবৰ মজা বঢ়িয়া আৰু নতুন বছৰটো কেনেকুৱা গৈ আছে আপোনালোক মজা নে বঢ়িয়া সকলোৱে ভাল গৈ আছে মোৰ মানে একদম নেৰিবা হৈ আছে গম পাইছে একদম চকুটো দেখি মানে অলপ মাত চাতটো গম পাইছে একদম চৰ্দি অলপ গা বেয়া মানে চ' সেইটো কাৰণে মানে ভিডিঅ' অলপ লেটকে আহিছে অলপ ঠিক পাইছো মানে পুৰা কাহ চৰ্দি তেনেকুৱা মানে তো ভাল পাইছোঁ এতিয়া অলপকে ৰেষ্টত থকা হৈছিলে বহুত কেইদিন তো ক'তো যোৱাও হোৱা নাছিলে আৰু এই ভিডিঅ'টো এটা কাহিনীৰ বিষয়ে আছে গম পাইছেনে আৰু কাহিনীটো ষ্টাৰ্ট হৈছিলে আপোনাৰ পাহাৰত মানে নাগালেণ্ডত মোৰ ভাল খবৰ এটা কথা কৈছোঁ সেইটো কৈ আছোঁ জাষ্ট কৈছোঁ আপোনালোকক ভাল খবৰটো হৈছে এয়া বুজিলেতো তো ইয়াৰ বিষয়ে এটা ছেপাৰেট ভিডিঅ' আহিব তো কাহিনীটো অলপকে গম পাই গৈছে তো কাহিনীটো একদম ধুনীয়াকৈ বুজাম আপোনালোকক শেষলৈকে চাব আৰু ভিডিঅ'টো আজি বহুত বেছি এটা দীঘল নহয় আপোনালোকক বেছি বোৰ নকৰোঁ তো আগতে ইণ্ট্ৰ'টো লগাই দিছোঁ ঠিক আছে চ' হে গাইজ ইজ কষ্ট অফ দা আছাম ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছাম ব্লগাৰ বয়জ ভিডিঅ'টো মোৰ বহুতে লেট হৈ গ'ল মানে কিন্তু কথাটো কি হ'ল লেট হ'লেওতো কথাখিনিতো আপোনালোকক এক্সপ্লেইন কৰিব লাগিব আৰু মই আগৰটো ভিডিঅ'ত মই গধুৰীয়াকৈ কৈ থৈছিল যে আপোনালোকক এটা ছেপাৰেট ভিডিঅ' বনাই ৰাখে তো আজি ছেপাৰেট ভিডিঅ'টো সময় আহি গ'ল তো ভালদৰে আপোনালোকক নতুন বাইকখন দেখামগৈ মোৰ ভাগত তো এই ভিডিঅ'টো গোটেই মোৰ বাইকখনৰ বিষয়ে হয় তো কেনেকুৱা হয় বাইকখন কি হয় তো ভালদৰে দেখাই আছোঁ তো বলক বাহিৰলৈ যাওঁ বলক ঠিক আছে হেল্ল' মোৰ নতুন বাইকখন হৈছে আৰি বাবা চ' এইখনে মোৰ আৰি বাবা ৰয়েল এনফিল্ড ক্লাছিক 350 তো এইখন বহুত দিনৰ পৰা প্লেন কৰি থকা হৈছিলে লোৱা মোৰ তো ফাইনেলি ল'বগৈ পাৰিলোঁ তো এইখন লোৱা হ'ল আপোনাৰ 2019 চনৰ আপোনাৰ ডিচেম্বৰ 23 তাৰিখে লোৱা হ'ল তো এইখন মই ছেকেণ্ড হেণ্ড লোৱা হ'ল মেইন কথা ক'বলৈ গ'লে তো কণ্ডিশ্যন মজা হৈ আছে এতিয়া আপোনাৰ 7,645 হৈছে লোৱা হৈছিল আপোনাৰ ডিচেম্বৰ 23 তাৰিখে লোৱা হৈছিলে 2019 চনৰ আৰু এতিয়া আজি জানুৱাৰী 6 তাৰিখ তো জাষ্ট ডিচেম্বৰ 25 তাৰিখে আপোনাক য'ত ৰাইড এটা সৰুকৈ যোৱা দেখাইছিলোঁ আপোনালোকক তো তাৰ সেইদিনাখনেই ফাৰ্ষ্ট চলোৱা আৰু ছেকেণ্ড আজি চলাম মই এখন তো মেইন কথাটো কি হৈছে এখন মই ছেকেণ্ড হেণ্ড লোৱা হৈছে আপোনাৰ যোৰহাটৰ পৰা লোৱা হৈছে আপোনাৰ বাইপাছৰ ওচৰৰ পৰা তো এটা বঢ়িয়া প্ৰাইচত পালোঁ মই মজাকৈ চ' বহুতখিনি ভিডিঅ' এতিয়া মোক এটা প্ৰশ্ন উঠিব ৰয়েল এনফিল্ডখন লোৱাৰ পাছত মোৰ ইখন বাইক কি হ'ল মানে তো ইখন বাইকো মোৰ একো হোৱা নাই তো ইয়াত আছে মোৰ ফেভৰেট ডিউক বাবা এইখনে চলাই থকা হৈছে মোৰ ফেভৰেট হয় এখন মানে তো এতিয়া ডাঙৰ ভাই সৰু ভাই আৰি বাবা মই দুখন কি কাৰণে বাইক লোৱা হ'ল তো ইয়াৰ কথাটো মই বুজাই দিছোঁ শুনক তো মোৰ যোনখন এই ডিউক বাবাখন এইখন মানে মই 2014 চনত লোৱা হৈছিলে তো চলাই ভাষা ক'বলৈ গ'লে মানে আমনি লগাৰ নিচিনা হৈ গ'ল আৰু মানে ৰাইট ছাইডত পাহাৰীয়া জেগা গৈ থাকিলে মানে একদম কমৰ বিষ হৈ যায় মানে আৰু মানে অলপ স্পৰ্টি পজিশ্যনৰ হয় সময় আৰু অলপ বেলেগ এটা এক্সপিৰিয়েঞ্চ ল'বলৈ মন যায় ন তো তেনেকৈ সেইকাৰণে মানে মোৰ এইখন লোৱা হ'ল আৰু এইখন লোৱা হ'ল তো এতিয়া এইখনৰ ৰাইডবিলাক আহিব তো এতিয়া আপোনালোকক বাইকখনৰ আপোনালোকে এক্সজষ্ট নটটো শুনাম মানে আপোনালোকৰ বাইকখনৰ চাউণ্ডটো এটা শুনাম তাৰপিছত এটা ৰাইড লৈ যাম ঠিক আছে সৰুকৈ ওচৰতে মানে ঠিক আছে ব'লক এতিয়া এটা ৰাইড যাওঁ ব'লক সৰুকৈ এটা শ্বৰ্ট ৰাইড মাৰি আহোঁ ঠিক আছে চ' বাইদেউ বাইক পুৰা ৰেডি আছে আপোনাৰ ভাই ৰেডি আছে চ' বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক চ' লেটছ গেট ষ্টাৰ্টেড ষ্টে টিউনড Hey, got some static with some niggas on the other side of চ' ব'লক ময়ো এক্সাইটমেণ্ট হৈ আছোঁ তো বাইকখন মই বেলেগ চলা নাই মানে তেনেকৈ মই বিশেষ চলোৱা হোৱা নাই মাত্ৰ দুদিনে চলোৱা হৈছে মানে বাইকখন 7,645 হৈছে চলিছে মানে এতিয়ালৈকে বৰ্তমান মই যেতিয়া লৈছিলোঁ আপোনাৰ 6,123 চলিছিলে মানে কিমান কম চলিছিলে চাওক একদম নতুন লোৱা নিচিনাই হৈছে মাত্ৰ 13 মাহ হৈছিলে বাইকখন মজা কেঁচা হে আৱাজ ভাই লোক কেঁচা হে ৱাও ব'লক আৰম্ভ কৰোঁ জয় শ্ৰীৰাম ৰজাই চাই দে এইটো হাত অ'কে বাই
হেল্ল' বিৰাট মজা ফিল্ড আহে যেতিয়া ৰয়েল এনফিল্ড চলোৱা হয় ন একদম মজা মানে স্পেচিয়েল ফিল্ড আহে নিজৰ কামে মানে ৰয়েল লাগি যায় আৰু মজাকৈ তো ৰাস্তা খালী আছে একচাত জাৰি যাম ফিল্ডটো আহিবৰ কাৰণে ঠিক আছে লেটছ গো অল এভৰিৱান লেটছ গো আল্টিমেট ফিল্ড গাইজ আল্টিমেট ফিল্ড বিশেষকৈ মই বেছিকৈ স্পৰ্টি বাইক চলাই থাকোঁ ন ফিল্ডটো সঁচাকৈ বিৰাট মজা লাগিছে তো বহুত দিনৰ পৰা আশা এটা আছিলে এখন ৰয়েল এনফিল্ড ফেমিলি জইন হৈ যোৱা এখন ৰয়েল এনফিল্ড যোৱা লাডাখ যোৱা তেনেকুৱাবিলাক ড্ৰিম একদম সৰুৰ পৰাই এজ এ বাইকাৰ পঢ়ি ৰাখিছিলোঁ তো ফাইনেলি গৈ বুলেটখন যেতিয়া আহিছে লাহে লাহে ভাল ভাল সপোনবিলাক দূৰ ৰাইডবিলাক আহি থাকিব এতিয়া তো ভাল লাগিব আৰু নিজে ভাবিলেও মানে ভাল লাগি গৈছে মানে ৱাও অ ভাই সাহেব দেখ কে ভাই সাহেব দেখ কে किबा এটা স্পেশাল ফিল এটা আহি গৈছে ও ভাই লোক क्या बात 100 ভাই লোক 100 তো ভাই লোক এক সাইড পুৰা জাৰি দিলোঁ একদম বাইকখন সঁচা কথা কৈছোঁ বিৰাট স্মুথ হৈ আছে কিন্তু এটা ছাৰ্ভিচিঙৰ প্ৰয়োজন হৈ আছে মানে সৰু সৰু ধৰক অকণমান যোনজন ওনাৰৰ পৰা লৈছিলোঁ বাইকখন মানে বৰ বিশেষ এটা চলোৱা নাই মানে মাত্ৰ 6123 চলিছিলে মই যেতিয়া লৈছিলোঁ মানে তো সঁচা কথা ক'বলৈ গ'লে বাইকখন মই ছেকেণ্ড হেণ্ড কি কৰি ল'ম মই কথাটো বুজাই দিছোঁ আপোনালোকক তো এতিয়া আপুনি যদি এখন যদি BS4 যদি ল'বলৈ যায় তেনেহ'লে আপোনাৰ বাইকখনৰ অলম'ষ্ট অন ৰোড প্ৰাইচ পৰি যায়গৈ আপোনাৰ 1,72,000 মান টকা একদম কেছ পে'মেণ্ট পৰি যায় চ' সেইটো কাৰণে মানে ধৰক মই এইখন পালোঁ আপোনাৰ 1,20,000 ওচৰা পাইছোঁ মানে কাগজ-পত্ৰ কৰি পেলাই তো ট্ৰান্সফৰ্মেশ্যন মিলাই কৰি মানে আহি গৈছে মাত্ৰ লোৱা হৈছে 13 মাহ লগতে মানে অ'নাৰে মোক 5 মাহৰ পলিউশ্যন কৰি দিছে আৰু লগতে 11 মাহৰ ইঞ্চুৰেঞ্চ ফ্ৰী কৰিছে মানে চলিছে 6123 চলিছিলে মই যেতিয়া 23 তাৰিখে লৈছিলোঁ তেতিয়া তো ভাবিছোঁ মই এখন যদি নতুন বাইকত মই ল'বলৈ যাওঁ তেনেহ'লে মই 1,72,000 টকা ভৰাই দিব লাগিব 5,000 বা 6,000 কিলোমিটাৰ ইমান মোৰ কাৰণে ইমান মাইনে নাৰাখে মানে তো সেইটো কাৰণে এইখন বাইকে লোৱাটো ফাইনেলি কৰি পেলালোঁ মানে বাইকখন একদম কালাৰ চালাৰ আপুনি দেখিলেতো গম পাব চব পূৰা শ্বাইনিং মাৰি আছে দেখিছে পূৰা মজা হৈ আছে তো সেইটো কাৰণে এইখনেই লৈ দিলোঁ তো এতিয়া ভাল ভাল ভিডিঅ' আহি থাকিব আৰু তো একচাত জাৰি দিলোঁ নিজকে ভাল লাগি গ'ল মানে একদম এটা ভাল পাৱাৰ এটা আছে মানে বাইকখনৰ তো মই হ'লেও স্পৰ্টি বাইক চলাই থকা হয় তথাপিও ৰয়েল এনফিল্ডৰ প্ৰতি প্ৰতিজন বাইকাৰৰ মানে ৰয়েল এনফিল্ডৰ প্ৰতি এটা মানে দুৰ্বলতা থাকেই মানে তো সেয়া আৰু এটা ডাঙৰ ড্ৰিম ফুলফিল হ'ল বুলি ক'ব লাগিব তো মালিকক তাৰ কাৰণে ধন্যবাদ থেংক ইউ তো এই ভিডিঅ'টো বিশেষ এটা ডাঙৰ বস্তুৰ কাৰণে ভিডিঅ'টো নহয় মানে মোৰ জীৱনত ঘটি যোৱা এটা সৰু ঘটনাৰ ওপৰত হয় ভিডিঅ'টো কেনেকুৱা আহিলে ক'ব আৰু বাইকখন লৈ মই ভাল কৰিলে বেয়া কৰিলে সেইটো কথা আপোনালোকে ছাজেশ্যনটো দিবলৈ নাপাহৰিব বাইকখন কেনেকুৱা লাগিছে প্ৰাইচটো কেনেকুৱা পাইছোঁ সেইটো বিষয়ে পাৰিলে আপোনালোকে কমেণ্ট বক্সত গৈ জনাব ABBN ফেমিলি এটা নতুন মেম্বাৰ পাইছে সকলোকে মই আপোনালোকক কংগ্ৰেচুলেশ্যন কৰিছোঁ মানে সেয়াই আৰু বিশেষ এটা দেৰি নকৰোঁ মানে বাইকখন দেখিছেনে ছাইডত এক্সট্ৰাকৈ ৰৈ আছে ময়ো আপোনালোকক আৰু ৰাস্তাত বকি থাকিবলৈ মন নাই তো বেছিয়ে নকওঁ আপোনালোকক তো এতিয়া নতুন নতুন ভিডিঅ' আহি থাকিব ইয়াৰ পাছত আপোনালোকৰ এটা আহিব আৰিবাবাৰ এটা ছাৰ্ভিচিঙৰ ভিডিঅ' আহিব তাৰপিছত আহিব উৰিয়াম ঘাটৰ জাৰ্ণি ভিডিঅ' ঠিক আছে আৰু বহুত আহিবলগীয়া ভিডিঅ' আহি আছে আৰিবাবাৰ লগত চেনেলটোৰ লগত জড়িত হৈ থাকিব এতিয়ালৈকে যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু এটা কথা আপোনালোকক জনাইছোঁ কেতিয়াবা আপোনালোকে ধৰক বা কিবা এটা জানিবৰ কাৰণে কথা পাতিবলৈ মন থাকে তেনেহ'লে আপোনালোকে ডাইৰেক্ট মোক সেইটো ফেচবুকত আপোনালোকৰ আইডিটো দিয়া আছে সেইটোত কণ্টেক্ট কৰিব পাৰিব নতুবা আপোনালোকে এই ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে DM কৰিব পাৰে তো এনেকৈ কণ্টেক্ট কৰিব যদি ইচ্ছা কৰে বেছি কথা নকওঁ চ' আজিলৈ আপোনাৰ ভাইক আৰু আৰিবাবাক আজ্ঞা দিয়ক এটা নতুন ভিডিঅ' এটা নতুন টপিকৰ সৈতে আপোনালোকে আকৌ লগ পাইছোঁ টিল দেন কিপ ৱাচিং জয় অসম
হ'লে ভিডিঅ' কৰি আছোঁ ঘৰ কৰিলি চ' এতিয়া বাইকখন আপোনালোকে এটা এক্সজষ্ট নটটো মানে আপোনাৰ চাউণ্ডটো শুনা হওক বস্তু কেনেকুৱা হৈছে আপোনালোকে তেতিয়া গম পাই যাব কণ্ডিশ্যনটো কথা পুৰা একদম মজা চেক্সি মাৰ্ক হয় মানে একদম বিৰাট মজা লাগে মানে যোনখিনি আৰি লভাৰে গম পাই গৈছে আৰু কেনেকুৱা মজা ফিল্ম হয় মানে যেতিয়া বাইকৰ ৰেচটো দিয়া হয় তহঁতে দে আপুনি 100 ভাই লোক 100 And we gonna let it